নমস্কাৰ পিবি নিউজ অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই পংকজ বৰুৱা চাওঁ আহক আজি দিনটোৰ কেইটামান উল্লেখযোগ্য বাতৰি নেপাল ত্ৰিপদ সীমান্তৰ ভয়ংকৰ বানত ৩৩৫ জনৰ মৃত্যু ১৪০০ৰো অধিক সন্ধানহীন নেপালৰ ত্ৰিপদ সীমান্তত সংঘটিত ভয়ংকৰ আকস্মিক বান আৰু ভূমিস্খলনে সমগ্ৰ অঞ্চলটোত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বৰ্তমানলৈকে নেপালত কমেও ৩৩৫ জন আৰু ত্ৰিপদত ৩ জনৰ মৃত্যু নিশ্চিত হোৱা বুলি বিভিন্ন কৰ্তৃপক্ষৰ উদ্ধৃতিৰে প্ৰকাশ পাইছে আনহাতে দুয়োফালে মিলি প্ৰায় ১৪০০ৰো অধিক লোক সন্ধানহীন হৈ আছে প্ৰাথমিকভাৱে ঘটনাটো ভূমিকম্পৰ ফল বুলি ধাৰণা কৰা হৈছিল যদিও পিছত ভূতাত্ত্বিক বিশ্লেষণত হিমবাহৰ এটা বৃহৎ অংশ ভাঙি পৰাৰ ফলত নদীত আকস্মিকভাৱে পানী বৰফ বোকা আৰু শিলৰ সোঁত নামি অহাৰ কথা পোহৰলৈ আহিছে বানৰ ফলত ঘৰ দুৱাৰ দলং পথ আৰু বিদ্যুৎ সংযোগৰ ব্যাপক ক্ষতি হৈছে নেপালত হাজাৰ হাজাৰ সেনা আৰু আৰক্ষী উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে আৰু হেলিকপ্টাৰৰ জৰিয়তে খাদ্য ঔষধ আৰু উদ্ধাৰ সামগ্ৰী প্ৰেৰণ কৰা হৈছে পৰিস্থিতি এতিয়া সম্পূৰ্ণৰূপে স্বাভাৱিক হোৱা নাই নেপালৰ বানত ২৮৮ জন ভাৰতীয়ৰ সন্ধান নাই ভাৰতৰ দ্বিতীয় পৰ্যায়ৰ সাহায্য প্ৰেৰণ নেপালৰ ভয়ংকৰ বানত এতিয়াও ২৮৮ গৰাকী ভাৰতীয় নাগৰিকৰ কোনো সন্ধান পোৱা নাই ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে সন্ধানহীন লোকসকলৰ ভিতৰত পৰ্যটক আৰু তীৰ্থযাত্ৰীৰ উপৰি নেপালত জলবিদ্যুৎ প্ৰকল্পৰ কাম কৰা ভাৰতীয় কৰ্মচাৰীও আছে ইয়াৰ ভিতৰত ত্ৰিশুলী এক জলবিদ্যুৎ প্ৰকল্পৰ ৭৩ গৰাকী ভাৰতীয় কৰ্মচাৰী আছে ইফালে তামিলনাডুৰ ২১ গৰাকী ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে ত্ৰিপদত আবদ্ধ হৈ থকা প্ৰায় ২০০ গৰাকী ভাৰতীয় কৰ্তৃপক্ষৰ সহায় বিচাৰিছে ভাৰতে ইতিমধ্যে ১০ টন সাহায্য সামগ্ৰী নেপাললৈ প্ৰেৰণ কৰাৰ পিছত আজি দ্বিতীয় পৰ্যায়ত ৩৭.৫ টন মানৱীয় সাহায্য আৰু দুৰ্যোগ মোকাবিলা সামগ্ৰী ঔষধ আৰু খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে নেপাল আৰু বেইজিঙত থকা ভাৰতীয় বিষয়াসকলৰ সৈতে উদ্ধাৰ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰিছে কাছাৰত ১৬৮ কোটি টকাৰ ইয়াবা জব্দ ৫.৬ লাখ টেবলেট উদ্ধাৰ অসমত ড্ৰাগছৰ বিৰুদ্ধে চলোৱা বৃহৎ অভিযানত কাছাৰ জিলাৰ প্ৰায় ১৬৮ কোটি টকা মূল্যৰ ৫.৭ লাখ ইয়াবা টেবলেট জব্দ কৰা হৈছে অসম ৰাইফলছ আৰু ডাইৰেক্টৰেট অৱ ৰেভিনিউ ইণ্টেলিজেন্স অৰ্থাৎ DRI শিলচৰ ইউনিটে যৌথভাৱে লক্ষীপুৰৰ জুজান পাহাৰত অভিযান চলাই প্ৰায় ৬০ কিলোগ্ৰাম ওজনৰ ইয়াবা জব্দ কৰে এই ড্ৰাগছৰ চালানখন মণিপুৰৰ পৰা অসমলৈ NH-37 পথেৰে সৰবৰাহ কৰা হৈছিল বুলি তদন্তকাৰী সংস্থাই সন্দেহ কৰিছে অভিযানত এজন লোকক আটক কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত হোৱা বুলি সন্দেহ কৰা এখন ট্ৰাকো জব্দ কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ মাজেৰে চলি থকা আন্তঃৰাজ্যিক ড্ৰাগছ নেটৱৰ্কৰ বিৰুদ্ধে এই অভিযানক এক বৃহৎ সফলতা হিচাপে গণ্য কৰা হৈছে BTCৰ উপাধ্যক্ষ বিজিত গোবৰা নাৰ্জাৰীৰ মৃতদেহ উদ্ধাৰ আৰক্ষীৰ তদন্ত আৰম্ভ অসমৰ তামুলপুৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ উপাধ্যক্ষ তথা দৰগাংজুলি সমষ্টিৰ প্ৰতিনিধি বিজিত গোবৰা নাৰ্জাৰীক বুধবাৰে সন্ধিয়া তেওঁৰ কুমাৰিকাটা বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু মৃত্যুৰ সঠিক কাৰণ এতিয়া স্পষ্ট হোৱা নাই নাৰ্জাৰী দৰংগাজুলি সমষ্টিৰ পৰা একেৰাহে ৪বাৰকৈ BTCৰ MCLA হিচাপে নিৰ্বাচিত হৈছিল আৰু বৰ্তমান BTCৰ উপাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আছিল তেওঁ আকস্মিক মৃত্যুত BTC অঞ্চলত শোকৰ ছাঁ পৰিছে BTCৰ মুখ্য নেতা হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োকে ধৰি বিভিন্ন ৰাজনৈতিক নেতাৰ গভীৰ শোক প্ৰকাশ কৰিছে আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতে মৃত্যুৰ প্ৰকৃত কাৰণ সন্দৰ্ভত অধিক তথ্য স্পষ্ট হ'ব শিৱসাগৰত বানৰ ক্ষয় ক্ষতিৰ ৮৫% জৰীপ সম্পূৰ্ণ ৪২,৫০০ ঘৰ ক্ষতিগ্ৰস্ত
শিৱসাগৰ জিলাত 19 জুলাইৰ বিধ্বংসী বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ৰেপিড ডেমেজ এছেছমেণ্ট ছাৰ্ভেৰ প্ৰায় 85% কাম সম্পূৰ্ণ হৈছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি এতিয়ালৈকে প্ৰায় 42,500টা ঘৰ ছাৰ্ভে ফুল ডেমেজ হিচাপে চিনাক্ত কৰা হৈছে। 9 আগষ্টৰ পৰা আৰম্ভ হোৱা এই জৰীপৰ বাবে 574 গৰাকী ছাৰ্ভে নিয়োগ কৰা হৈছিল। ঘৰ দুৱাৰৰ উপৰি তাঁতশাল, পশুধন, ছাগলী, গাহৰি, হাঁহ কুকুৰা আদি সম্পত্তিৰ ক্ষয়ক্ষতিও জৰীপত অন্তৰ্ভুক্ত কৰা হৈছে। বানত ক্ষতিগ্ৰস্ত লোকক চৰকাৰে ঘোষণা কৰা 15,000 টকাৰ এককালীন সাহায্যৰ ভিতৰত 17 আগষ্টলৈকে 58,795 গৰাকী হিতাধিকাৰীক বেংক একাউণ্টত ধন জমা হৈছে। প্ৰায় 7,500টা লেনদেন বেংক একাউণ্ট বা IFCৰ ভুলৰ বাবে বিফল হৈছিল। জৰীপৰ সময়সীমা 30 আগষ্টলৈ ৰখা হৈছে। কাজিৰঙাৰ 9টা হাতী জন্তুৰ কৰিডৰ এতিয়াও চৰকাৰীভাৱে জাননী দিয়া হোৱা নাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ 9টা চিনাক্ত কৰা ৱাইল্ড লাইফ কৰিডৰ এতিয়াও অসম চৰকাৰে আনুষ্ঠানিকভাৱে নটিফিকেশ্যন কৰা নাই বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে। ইউনিয়ন এনভাইৰনমেণ্ট মিনিষ্ট্ৰী ইণ্টিগ্ৰেটেড ৰিজনেল অফিচে 5 বছৰ পূৰ্বে কৰা পৰিদৰ্শনৰ প্ৰতিবেদনত এই 9টা এনিমেল কৰিডৰ চৰকাৰীভাৱে জাননী দিয়াৰ লগতে অবৈধ নিৰ্মাণ আঁতৰোৱাৰ পৰামৰ্শ দিছিল। প্ৰতিবেদনত উল্লেখ কৰা মতে কৰিডৰসমূহৰ মুঠ দৈৰ্ঘ্য 44.205 কিলোমিটাৰলৈকে ৰখাৰ পৰামৰ্শ দিয়া হৈছিল, যাতে বন্যপ্ৰাণীয়ে নিৰাপদে চলাচল কৰিব পাৰে। 2026 চনৰ মাৰ্চতো চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটিয়ে অসম চৰকাৰক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ তথ্য বিচাৰিছিল যদিও জুলাইলৈকে কোনো উত্তৰ লাভ কৰা নাছিল বুলি প্ৰকাশ পাইছে। ভাৰত চীনৰ সীমান্ত আলোচনা আগবঢ়াবলৈ নতুন পদক্ষেপ, 2টা নতুন হটলাইন। ভাৰত আৰু চীনে সীমান্ত সমস্যাৰ ক্ষেত্ৰত আলোচনা আগবঢ়োৱাৰ লগতে সীমান্তত ভুল বুজাবুজি আৰু উত্তেজনা কমাবলৈ নতুন যোগাযোগ ব্যৱস্থা স্থাপনৰ সিদ্ধান্ত লৈছে। নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ৱাই 25তম স্পেচিয়েল ৰিপ্ৰেজেণ্টেটিভ বৈঠকৰ পিছত দুয়োখন দেশে 2টা নতুন বৰ্ডাৰ মিলিটাৰী হটলাইন আৰু 2টা নতুন মিলিটাৰী মিটিং পইণ্ট স্থাপনৰ সিদ্ধান্ত লৈছে। ইয়াৰ উপৰি সীমান্ত নিৰ্ধাৰণ আৰু বৰ্ডাৰ মেনেজমেণ্ট সন্দৰ্ভত আৰ্লি এণ্ড ছাষ্টেইনেবল হাৰ্ভেষ্টৰ বাবে আলোচনা আগবঢ়োৱাৰ সিদ্ধান্ত হৈছে। ব্ৰহ্মপুত্ৰকে ধৰি ট্ৰেন্স বৰ্ডাৰ ৰিভাৰ্ছ সন্দৰ্ভত হাইড্ৰলজিকেল ডাটা শ্বেয়াৰিং বিষয়টো ছেপ্টেম্বৰত নতুন বৈঠক অনুষ্ঠিত হ'ব। ভাৰত ইংলেণ্ডৰ মাজত নৌসেনাৰ বাবে নতুন ইলেক্ট্ৰনিক প্ৰপলচান চুক্তি। ভাৰত আৰু যুক্তৰাষ্ট্ৰই ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজৰ বাবে মেৰিটাইম ইলেক্ট্ৰিক প্ৰপলচান ছিষ্টেমৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত অতি সোনকালে ইণ্টাৰ গভৰ্ণমেণ্টেল এগ্ৰিমেণ্ট স্বাক্ষৰ কৰাৰ দিশে আগবাঢ়িছে। এই প্ৰকল্পৰ অধীনত ভাৰতীয় নৌসেনাৰ 4খন লেণ্ডিং প্লেটফৰ্ম ডক বা LPDৰ বাবে ইণ্টিগ্ৰেটেড ফুল ইলেক্ট্ৰিক প্ৰপলচান ছিষ্টেমৰ বিকাশ কৰা হ'ব, যি ভাৰ্নোভা আৰু ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেডে ভাৰতৰ প্ৰথম মেৰিটাইম লেণ্ড বেছড টেষ্টিং ফেচিলিটি স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ লগতে ভাৰতীয় সেনাৰ বাবে ব্ৰিটেইনৰ লাইটৱেইট মাল্টিপল মিছাইল ক্ৰয়ৰ ক্ষেত্ৰতো আন এটা চুক্তি স্বাক্ষৰ কৰা কথা প্ৰকাশ পাইছে। এই মিছাইলসমূহৰ ৰেঞ্জ 6 কিলোমিটাৰ অধিক আৰু এয়াৰক্ৰাফ্ট, ড্ৰোন, হেলিকপ্টাৰ আদি লক্ষ্যৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পৰা যায়। ভাৰতৰ 45টা কয়লা চালিত বিদ্যুৎ কেন্দ্ৰত কয়লাৰ মজুত সংকটজনকভাৱে কম। ভাৰতৰ বিদ্যুৎ খণ্ডত কয়লাৰ মজুত
মজুতক লৈ নতুন উদ্বেগ সৃষ্টি হৈছে। চেণ্ট্ৰেল ইলেক্ট্ৰিচিটি অথৰিটিৰ তথ্য অনুসৰি 25 আগষ্টলৈকে 45টা কয়লা চালিত বিদ্যুৎ কেন্দ্ৰত কয়লাৰ মজুত ক্ৰিটিকেল লেভেললৈ নামি আহিছে। জুলাইৰ শেষত এনে বিদ্যুৎ কেন্দ্ৰৰ সংখ্যা আছিল 31টা। অৰ্থাৎ এমাহৰ ভিতৰত এই সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। উৰিষ্যা, ঝাৰখণ্ড আৰু ছত্তীশগড়ৰ দৰে কয়লা উৎপাদনকাৰী ৰাজ্যত অত্যাধিক বৰষুণৰ ফলত খননৰ লগতে কয়লা পৰিবহণত বাধা সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি আগষ্টত বিদ্যুৎ কেন্দ্ৰসমূহৰ কয়লাৰ মজুত 19% হ্ৰাস প্ৰায় 30.95 মিলিয়ন টন হৈছে, যিটো মাত্ৰ প্ৰায় 10 দিনৰ অপাৰেশ্যনেল ৰিকুৱাৰমেণ্টৰ সমান। বিদ্যুৎ চাহিদা বৃদ্ধি আৰু কম বৰষুণৰ পৰিস্থিতিয়ে সমস্যাটো অধিক জটিল কৰিছে। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। এছিয়ান জুনিয়ৰ চেছ চেম্পিয়নশ্বিপত অসমলৈ গৌৰৱ, মায়ংক চক্ৰৱৰ্তী আৰু প্ৰতীতিশ বৰদলৈ চেম্পিয়ন। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত অসমলৈ আহিছে এক ডাঙৰ সুখবৰ। অসমৰ 17 বছৰীয়া গ্ৰেণ্ড মাষ্টাৰ মায়ংক চক্ৰৱৰ্তীয়ে এছিয়ান জুনিয়ৰ চেছ চেম্পিয়নশ্বিপৰ ক্লাছিকেল কেটেগৰীত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। মায়ংক যোৱা মাৰ্চত ভাৰতৰ 94তম গ্ৰেণ্ড মাষ্টাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গ্ৰেণ্ড মাষ্টাৰ হৈছিল। এইবাৰ এছিয়ান জুনিয়ৰ ক্লাছিকেল টাইটেল জয় কৰি তেওঁ আন এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে। আনহাতে 13 বছৰীয়া প্ৰতীতি বৰদলৈয়েও গাৰ্লছ কেটেগৰীত এছিয়ান জুনিয়ৰ ক্লাছিকেল চেম্পিয়নশ্বিপ জয় কৰিছে আৰু লগতে WGM নৰ্ম লাভ কৰিছে। বিশেষ কথাটো হৈছে মায়ংক বিগত প্ৰায় 3-4 মাহ ধৰি প্ৰতীতিৰ মেণ্টৰ হিচাপে কাম কৰি আহিছে। একেটা প্ৰতিযোগিতাত মেণ্টৰ আৰু ষ্টুডেণ্ট দুয়োগৰাকীয়ে চেম্পিয়ন হোৱাটো বিশেষভাৱে চৰ্চিত। আৰু এই আছিল আজিৰ দিনটোৰ উল্লেখযোগ্য কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। আজিলৈ আহোঁ, ধন্যবাদ।